জোনমণি ৰাভাই ন্যায় পাবনে? আজিলৈকে কিবা জোনমণি ৰাভাই ন্যায় পোৱাৰ কিবা আশা দেখিছেনে আপোনালোকে? নাই দেখা জোনমণি ৰাভাই ন্যায় কেতিয়াও নাপায়। মইতো ক'ব বিচাৰোঁ জোনমণি ৰাভাই ন্যায় নাপায়, ক'ব বিচাৰিছোঁ। নাই, জোনমণি ৰাভাই ন্যায় নাপায়। ন্যায় পাব বুলি আশা কৰিম কেনেকৈ? তো এইটো কাৰণে ন্যায় নাপায় বুলি কৈছোঁ, এইটো কাৰণে দেই, ঠিক আছে। তো জোনমণি ৰাভা মাতৃয়ে যোনকেইজনক মানে FIR জোনমণি ৰাভা মাতৃয়ে যোনখনৰ এজেহাৰত যিকেইজনৰ নাম লিখিছিলে, ইতিমধ্যে সেইকেইজনৰ নামেই নাই দেখোন। মোহাৰি পেলালে। তো জোনমণি ৰাভা কেনেকৈ নিয়ে পাব তেতিয়াহ'লে? কাকনো এতিয়া নোযায় কৰিব? এনেকুৱা মানে সন্দেহ কৰিবলৈ মানে বাধ্য হৈছোঁ। আৰু কেইদিনমানৰ পিছত কৈ দিব জোনমণি ৰাভা নামৰ মানুহ এজনী নাই বুলিয়ে কৈ দিব। নাই বুলিয়ে কৈ দিব। আৰু এতিয়া জোনমণি ৰাভা শুনিব, আমাক প্ৰশ্ন কৰিব ওলাই জোনমণি ৰাভা আচলতে কোন? এতিয়া শুনক, এমাহ গ'লে 2 মাহ যাব, এনেকৈ বছৰেক যাব, তাৰপিছতে গৈ পেলাই কথাষাৰ পাহৰি থাকিমগৈ আৰু। হয় এইটো একদম তুমি একদম কৈছা, বহুত ভাল কথা কৈছা, ঠিকে। তো মানে এতিয়া মানুহে এতিয়া ভিডিঅ' পাই আছে কাৰণে এনেকৈ চবেই বাদ দিবগৈ বনোৱা, চবেই বাদ দিব। আমি দুআষাৰ ক'বলৈ আগবাঢ়ি আহিছোঁ, আমাকেতো এতিয়া দমন কৰিবলৈ চাই আছে। আমি ভিডিঅ' নিদিলে মানেতো নিউজ চেনেলেতো পাহৰিছে। এতিয়া অকল জোনমণি ৰাভাৰ ওপৰতে ভিডিঅ' বনাই থাকিলে তেখেতসকলৰ নহয়, এতিয়া বিভিন্ন বানপানী ধৰি লওক বা গোটেই দিনটোত কিমান নিউজ আহে। বানপানীত ধৰিছে, এতিয়া বানপানীও ভিডিঅ' বনাব লাগে। আমি বানপানী হৈছে যে সেইটো ভিডিঅ' বনাব নালাগে বুলি আমি কোৱা নাই, কিন্তু জোনমণি ৰাভাই ন্যায় পোৱাটো মানে আমি সকলোৱে বিচাৰি আছোঁ। সেইকাৰণে দিনটোত এটা হ'লেও মানে আমাক জোনমণি ৰাভা আপডেট লাগে। তো আমিতো বাৰু আমি কৈ আছোঁ যেন জোনমণি ৰাভাই ন্যায় নোপোৱালৈকেতো মাতিয়ে থাকিম, ঠিক আছে, মাতিয়ে থাকিম। তো হ'লেও মানে ইয়াত কথা এটা আহিব, ঠিক আছে। তো আমি এতিয়া একেবাৰে সাধাৰণ ন, ঠিক আছে। তো ধৰ আমি ছ'চিয়েল মিডিয়াততো আমি সাধাৰণ বুলি কৈছোঁ দেই, সাংবাদিক নহয়, আমি কোনো মানে আমাৰ ডিগ্ৰীও নাই, ঠিক আছে। আমি কোনো বুদ্ধিজীৱী নহয় দেই, আগে কৈছোঁ, খেতি কৰা মানুহ। আমাৰ যোনটো মানে সীমিত জ্ঞান আছে দেই, আমাৰ জ্ঞানে যোনটো বস্তু ঢুকি পাইছোঁ সেই বস্তুটোহে আপোনালোকক আমাৰ নিজৰ ভাষাৰে বুজাই আছোঁ, আমি মানে ঠিক আছে। প্ৰথম জোনমণি ৰাভাৰ মানে প্ৰথম অৱস্থাৰে পৰা আমি মানে ন্যায় হকে মাত মাতি আহিছোঁ। আৰু জোনমণি ৰাভাই যেতিয়ালৈকে ন্যায় নাপায় আমি মাত মাতি যামেই যাম। এই যে গম পাইছে নাই, এই লীনা দলে 1 নম্বৰতে মোৰ মগজত যিটো খেলাইছে, সেই লীনা দলক 1 নম্বৰতে গ্ৰেপ্তাৰ কৰি জেৰা কৰিব লাগিছিলে, পৰা নাই কেলে। আৰু আভাজ্যোতি ৰাভা, এইফালে সেইটো যে কণ্টেইনাৰ ড্ৰাইভাৰ সুমিত পালক অসমলৈ ইতিমধ্যেই আনিব লাগিছিলে, কিন্তু পলম কিয় হৈছে তাকে বুজি পাবলৈ বৰ টান হৈছে। যে CBI ওপৰত আমাৰ শেষ আশা, গম পাইছে নাই, সেই CBI ওপৰত মানে আমি এতিয়াও আশা এৰি দিয়া নাই। এতিয়াও মানে CBI ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। CBI যাতে ভালদৰে ঘটনাবিলাক তদন্ত কৰি যিকেইজন ব্যক্তিক মানে জেৰা কৰিব লাগিছিলে সেই ব্যক্তিকেইজনীকে এতিয়ালৈকে কৰাই নাই কৰা। তাকেহে বহুত চিন্তনীয় কথা ক'ব লাগিব, কাৰণ যিটো আমি আশাৰে ইমান দিনে বাট চাই আছিলোঁ, সেই আশাটো পূৰণ হ'ব নে নহ'ব তাকে বহুত মানে কম। যদি জোনমণি ৰাভাই ন্যায় নাপায়, আগলৈ হাজাৰজনী জোনমণি ৰাভা আমি হেৰুৱাব লাগিব। আৰু আমিও যে ন্যায় পাওঁ সেয়া আশা সম্পূৰ্ণকে বাদ দিব লাগিব। তো একেলগে কওক, জোনমণি ৰাভাই ন্যায় পাবনে? জোনমণি ৰাভাই ন্যায় পাবনে? জোনমণি ৰাভাই ন্যায় পাবনে? জয় অসম।